हेलो गाइज वेलकम टू माय स्टीवाऊ ब्लॉग और सकलोके मोर अंतररे नमस्कार जुहार। तो आज मैं भिडिओ लै आहिছোঁ। आपनालोके सागे किछुदिনৰ मूरते निউজত চাবলৈ পাই আছে যে झारखंड बा रांची সেইজন प्रेसिडेंट आছিলে সেইজন प्रदीप नाग डांगरिया हि बहुती माने এটা শক্তিশালী আৰু সাহসীয়া মানুহ আছিলে। তো তেওঁ আজি মৃত্যুবৰণ হৈছে। তাৰ বহুত দুখ লগা কথা আমাৰ আদিবাসী সকলৰ সমাজৰ বাবে। তেওঁ এটা বহুতেই মানে আমাৰ সমাজৰ কাৰণে বহুত যুদ্ধ কৰি আছিলে, আমাৰ এছটিৰ কাৰণে বহুত যুদ্ধ কৰি আছিলে। কাকো ভয় নকৰাকে সকলোৰ মাজতে হি থিয় হৈছিলে যাতে আমি কেনেকা আমি এছটি পাম বুলি। বহুত যুদ্ধ কৰিলে, বহুত মানে হেৰি কৰিলে, হৰতাল কৰিলে আৰু বহুত ধাৰণা কৰিলে, কিন্তু এই মানুহজনৰ লিখিয়া আৰু মানুহ ওলাবনে নাই মই সেইটো নাজানো, কিন্তু মই তাক সেলুট কৰিছোঁ। তাৰ সাহস আৰু তাৰ শক্তি তাক মই হেৰি কৰিছোঁ, মই অন্তৰৰে ধন্যবাদ জনাইছোঁ। কিন্তু আজি সেই মানুহজন পৃথিৱীৰ পৰা গুচি গ'ল। বহুত বেয়া লগা কথা। তো আপোনালোকক মই এইটো অনুৰোধ জনাইছোঁ যে আজি সেইজন যেনেকা আমাৰ দেশৰ কাৰণে বা আমাৰ এছটি কোঠা পাবৰ কাৰণে যেনেকা যুদ্ধ কৰিলে, তো আমাৰ যিমান আদিবাসী ভাই বন্ধুসকল আছে আপোনালোকে এই বস্তুটো এৰি নিদিব যে এই যেনেকা যুদ্ধ কৰিলে তেনেকা আমিও যুদ্ধ কৰি আগুৱাই যাবলৈ সাহস কৰিম। ঠিক আছে, এই মানুহজনৰ আত্মা শান্তিৰ কাৰণে আমি সকলোৱে প্ৰাৰ্থনা কৰিম যাতে ই স্বৰ্গত গৈ বাস কৰে আৰু ভগৱানৰ আশীৰ্বাদ কৃপা কৰে আৰু পুনৰ তেনেকা ভাল মানুহৰ ঘৰত সি জন্ম লয়। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে আৰু 10জনলৈ শ্বেয়াৰ কৰি দিওঁ। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় অসম, জয় ভাৰত, জোহাৰ।